কৃষ্ণ জয় গুৰু শংকৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোটি ভালে কুশলে আছে। শিমলুগুৰি সাৰ্বজনীন ভাগৱত চক্ৰৰ পৰিচালনাত এনেদৰে প্ৰত্যেক বছৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান পাতে। দশম বাৰ্ষিক সাৰ্বজনীন ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আমাৰ নামঘৰ ভাগতে অনুষ্ঠিত হৈছিলে। এইবাৰ আমি যিহেতু নাই সেইকাৰণে বৌ ভণ্টিহঁতে এনেদৰে দুটামান ভিডিঅ' পঠাইছিলে মোলৈ, তাকে মই ভাবিলোঁ আপোনালোকক দেখুৱাম বুলি। কেনেদৰেনো ভাগৱত পাঠ পাতিছে। 3 দিনীয়াকৈ ভাগৱত পাঠ অনুষ্ঠিত কৰিছিলে। প্ৰথম দিনাখন ভাগৱত শোভাযাত্ৰাও উলিয়াইছিলে। এয়া দেখিছে নহয়। আচলতে গাঁৱত যিকোনো অনুষ্ঠানেই নহওক পাতিলে যদি গাঁৱত থকা নহয়, আচলতে এনেদৰে দূৰত থকা হয় বহুত বেছি মনত বেয়া লাগে। যিসকল এনেদৰে আঁতৰত থাকে সেইসকলে সেইখিনি অনুভৱ কৰিব পাৰিব। এনেকুৱা অনুষ্ঠানবোৰতে সকলোখিনি লগ হোৱা হয়, জীয়ৰী বোৱাৰী সকলোখিনি নহয় জানো। আৰু মই যিহেতু একেখন গাঁৱৰে বোৱাৰীও একেখন গাঁৱৰে জীয়ৰীও, সেইকাৰণে বেয়া লাগিছে। আচলতে আমাৰ লগৰ গোটেইকেইজনী ছোৱালী লগ খাইছিলে হেনো। পাছত ভণ্টিয়ে কৈছে আৰু গোটেইকেইজনী আহিছিলে, এনেদৰে তোৰ কথা আলোচনা হৈছে নাই বুলি। আচলতে থকা হ'লে ভাল লাগিলেহেঁতেন নহয় জানো। এইবাৰ আচলতে আমাৰ ভাগ্যত বহুতেই নাই। ইমান ওচৰতে সাহিত্য সভা হৈ গ'ল, প্ৰাদেশিক হৈ গ'ল আৰু এতিয়া ইয়াত ভাগৱতো হৈ গ'ল। আচলতে ভাগ্যত নাছিলে, সেইকাৰণে নাপালোঁ। এয়া দেখিছে যে সেয়া হৈছে সেয়া লৈ থকা আমাৰ মাহঁতৰ ঘৰৰ পদূলিৰ সন্মুখত হয় সেয়া। আচলতে এইবাৰ ভাগ্যখন ইমানেই বেয়া, মই আৰু পাপাটো ঘৰত নায়েই। ভাইটিও আহিব নোৱাৰিলে ৰুমৰ পৰা, তাৰো পৰীক্ষা হৈ আছে হেনো। সেয়েহে সি মাজৰ দিনা এদিন ৰাতি আহিছিলে, আহি পিনি ৰাতিপুৱাই গুচিয়ে গ'লগৈ। ওচৰৰ পৰাতো চাবলৈ নাপালোঁৱেই, সেয়েহে বৌহঁতলে যালৈকে নহওক ভিডিঅ' কল কৰি হ'লেও চাই আছিলোঁ।
মাজৰ দিনাখন মুখ্য ব্যাখ্যাকাৰ হিচাপে আহিছিলে প্ৰাণজিৎ গগৈ বাপজন। তেখেতৰ আচলতে যিখিনি কথা কোৱা শৈলী সেইখিনি মোৰ বহুত বেছি ভাল লাগে। বৰ ধুনীয়াকৈ তেওঁ সকলোখিনি কথা কয় আৰু ইমান ধুনীয়াকৈ ব্যাখ্যা কৰে, শুনিলে শুনি থাকিব মন যায়। তুমি নাজানি সুধিছা নে জানি সুধিছা? নাজানো নে জানিলো বাদ দি আছো, তোমাক সুধিছো তোমাৰ সকল গুৰু গুণ। যদি আমি প্ৰত্যেকেই এক মুখে স্বীকাৰ কৰি দিওঁ আমাৰ গুৰু শংকৰদেৱ আকৌ তুমি সেইটো নাজানা? জানো, কিয় নাজানা? বোলে বাপ এইবাৰ কোৱাচোন আমাৰ গুৰু কোন? বোলে আমাৰ গুৰু শংকৰদেৱ আকৌ। তোমাৰ গুৰু কোন? আমাৰ গুৰু শংকৰদেৱ। তেতিয়া সমস্ত জনাৰে যদি গুৰু শংকৰদেৱ হয়, শপত খালো নহয় শংকৰদেৱ আমাৰ গুৰু বুলি। কেইবাৰ? 3 বাৰ। নাই নাই নাই। কি নাই? আমাৰ পৰম গুৰু নাই দ্বিতীয় জনা। কাৰ অবিহনে? শ্ৰীমন্ত শংকৰদেৱৰ অবিহনে। এইকাৰণে কোৱা হৈছে বঢ়াৰূপ মাধৱদেৱে সিদ্ধান্ত দিলে সমস্ত জনাকে বিনা গুৰু চৰণে ভকতিত ৰতি মুকুতি কবহো নহয়। সেইকাৰণে আমি গুৰু পৰিচয় সৰ্বপ্ৰথম হ'বই লাগিব। সেই সূত্ৰে আমি প্ৰত্যেকে নিজক সুধিলে বা এজনে অন্যজনক সুধিলে আমি উত্তৰ পাওঁ। বা 3 বাৰ শপত খাইছো যে এবাৰ দুবাৰ নহয়, কিন্তু আমাৰ পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। এতিয়া গুৰু শব্দক নহয় আমি যদি চিন্তা কৰি চাওঁ উত্তৰ কি পাওঁ? গৰু গু মানে হ'ল ভাগৱতৰ শেষৰ দিনা সকলোতকৈ শেষত এনেদৰে সকলোৱে মিলি পেলাই আচলতে দিহানাম লয়। বহুত বেছি ভাল লাগে এনেদৰে দিহানাম ল'লে। আমাৰো এটি দিহানামৰ দল আছিলে, আমিও এনেদৰে আমাকো মাতিছিলে দিহানাম গাবলৈ, আমিও গৈছিলোঁ। আমি গোৱা দিহানামৰ এটা সৰু ক্লিপ আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে লগাই দিছোঁ, চাব। আৰু যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব।